নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। আজি অন্য এটি ব্যক্তিক্ৰম ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। আজি লাচিত দিৱসৰ উপলক্ষে টুপচিঙা কোঁৱৰ চুকৰ বিদ্যালয়ৰ প্ৰাংগণত লাচিতৰ বিষয়ে অকণমান আমি জানিবলৈ চেষ্টা কৰিম। আজি লাচিতৰ দিৱস উপলক্ষে উদযাপন কৰিছে। আজি আমি লাচিতৰ কিছু দিৱসৰ উপলক্ষে যি উদযাপন কৰা হৈছে তাৰ চমু আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব আৰু সকলোৰে লগত কথা হ'ম, আপোনালোকে চাই থাকিব। এতিয়া মই আহি আছোঁ, এয়া হৈছে আমাৰ টুপচিঙা কোঁৱৰ চুকৰ বিদ্যালয়ৰ চৌপাশ। এয়া নতুনকৈ বনাই থকা হৈছে আৰু এইফালে আপোনাৰ ৰান্ধনি ঘৰ, এয়া বিদ্যালয়ৰ চৌপাশ নতুনকৈ নিৰ্মাণ কৰা হৈছে। এই গছ গছনি ৰোৱা হৈছে। এইজন প্ৰধান শিক্ষক আমাৰ গাঁৱৰ কমল গগৈ। আমি ভিতৰলৈ যাওঁ, বলক। এয়া স্কুলৰ ভিতৰৰ দৃশ্যংশলী আপোনালোকে দেখিবলৈ পাইছে। লাচিত দিৱসৰ উপলক্ষে আজি কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আমাৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ লগত দুআষাৰ পাতিম, আপোনালোকে চাই থাকিব। এয়া স্কুলৰ সেইফালে প্ৰধান শিক্ষক আৰু এইফালে সহকাৰী শিক্ষক। আমি লাচিত দিৱসৰ বিষয়ে আমাৰ লাচিতৰ জন্মস্থান আৰু লাচিতৰ জন্ম দিৱস চন আৰু তেখেতৰ মাক দেউতাকৰ বিষয়ে আমাৰ প্ৰধান শিক্ষকৰ পৰা দুষাৰ জানিবলৈ চেষ্টা কৰিম। ছাৰ নমস্কাৰ। নমস্কাৰ। আপুনি লাচিত দিৱসৰ বিষয়ে তেওঁৰ জন্মস্থান আৰু লাচিতৰ মাকৰ নাম ক'লে মানে ভাল লাগিব। হয়, লাচিত বৰফুকন 1622 চনৰ 24 নৱেম্বৰ তাৰিখে শিৱসাগৰ ৰাজকীয় পৰিয়ালত জন্ম হয়। তেখেতৰ পিতৃৰ নাম নেচাং উমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাগেশ্বৰী আইদেউ। হয়, আৰু আপোনালোকে আজি লাচিত দিৱসৰ বিষয়ে আমাৰ অসমৰ প্ৰতিজন চুকে কোণে প্ৰতিটো প্ৰান্তৰ ৰাইজে সকলোৱে জানে আজি লাচিত দিৱসৰ বিষয়ে। লাচিতৰ জন্মস্থান আৰু জন্মৰ তাৰিখ, লগতে তেওঁৰ মাতৃৰ নাম আপোনালোকে শুনিবলৈ পাইছে। আজি আমি লাচিতৰ উপলক্ষে কিছু নাচ আমি চাম, আপোনালোকে চাব। আৰু লগতে লাচিতৰ হৈ তেওঁলোকৰ যিখিনি ক'বলগীয়া আভাস শেষৰ মুহূৰ্তত দুআষাৰমান আমাৰ সহশিক্ষকে ক'ব, আপোনালোকে চাই থাকিব। আহক তেন্তে আমি সেই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কিছুমান নৃত্য আমি উপভোগ কৰোঁ। এয়া লাচিতৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ ফুলেৰে সাজি ৰাখি উলিয়াইছে আমাৰ শিক্ষক মহোদয়। নৃত্য প্ৰতিযোগিতা আমি তৰা গগৈ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। তৰা গগৈ মঞ্চলৈ আহিব।
বিহু হাতে কাষে আছে আমাৰ বিউটি মোহনে আৰু আমাৰ ভাগিনীৰ নাম নেজানো ভালো পলাশৰ ভাগিন বুলি কৈছোঁ পুনম মোহন তেওঁলোকক দুগৰাকী আমাৰ এই আগলৈ আহিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল নৃত্য প্ৰতিযোগিতাত প্ৰথম প্ৰতিযোগী ৰিষ্ণা গগৈ অনুৰোধ জনোৱা হ'ল ৰিষ্ণা গগৈ কি গীত গাব বা কি গান নাচিব সেইটো চিলেক্ট কৰিবলৈ আমাৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী ৰিষ্ণা গগৈ ৰিষ্ণা গগৈৰ নৃত্য প্ৰতিযোগিতা
লাচিত দিৱসৰ উপলক্ষে আমাৰ অসমৰ প্ৰতিটো চুকে কোণে আমাৰ অসমীয়াৰ অন্তৰে অন্তৰে সকলোৰে জাগৃত হওক তাৰে কামনাৰে আমাৰ সহকাৰী শিক্ষক হিচাপে আপুনি কি ক'ব? হয়, আমাৰ 24 দিনটো আমাৰ লাচিত দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে। ইয়াৰ হেৰি হৈছে লাচিত বৰফুকন আছে অসমৰ এজন মহান দেশভক্ত আৰু বীৰপুৰুষ। তেখেতৰ জন্ম হৈছিল 1622 চনৰ শিৱসাগৰ এক ৰাজকীয় পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নেচাং মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। হয় হয়, আমাৰ অসমবাসী ৰাইজলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ টুপচিঙা কোঁৱৰ গাঁৱৰ সহশিক্ষক। এখেতলৈ অশেষ ধন্যবাদ থাকিলে মোৰ তৰফৰ পৰা। ধন্যবাদ ছাৰ, আজিলৈ আহোঁ।